নমস্কাৰ, আজি আমাৰ বেদী প্ৰতিষ্ঠা কৰা হৈছে। কেনেকৈ প্ৰতিষ্ঠা কৰা হয় মই আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকিব শেষলৈকে। এয়া আমাৰ নামঘৰ ভাগ, আপুনি চাওক। দিনৰ ৰাতি ইমান ভালকৈ দেখাব নোৱাৰি, দিনত ভালকৈ দেখাব পৰা হ'ব। আপোনালোকে চাই দিব কেনেকৈ বেদী প্ৰতিষ্ঠা কৰা হয়। চাই থাকক, এয়া বেদী হেৰি কৰিছে এতিয়ালৈকে বৰ্তমান সেই মানে বনাই আছে বেদী। চাই থাকক, এতিয়া আমাৰ চাহ দি ওলাই আহিছে। চাহ খাম আমি ইয়াৰ ঋষভ বৰা। ঋষভ যদি ইয়াৰ চেনেল এটা আছে সেইটো ছাবস্ক্ৰাইব কৰি দিব যোনে যোনে চাই। চাহ দিছে, চাহ খাইছোঁ। এতিয়া বিস্কুট লৈছে, চাওকচোন কিমানৰ পৰা চাহ দিছে। চাহ গুড় আছে, এইটো আমাৰ চুমু। এয়া আমাৰ নামঘৰৰ মণিকোট ভাগ। এয়া বেদী দেখাই আছোঁ, চাই থাকক। আমাৰ সৰ্বজনা এয়া এইটো পেংলাই। এয়া আমাৰ বেদী বনাই আছে ভাইদা আছে, এয়া দুলদা। এয়া আমাৰ দেহিদা চাহ খাই আছে। কিবা এটা ক'ব নেকি দুলদা? কিবা এটা ক'ব নেকি আপুনি? কওক। এয়া আমাৰ নামঘৰটো চাওক, দেখাই আছোঁ আপোনালোকক কেনেকুৱা দিছে চাওক। এক গামলা প্ৰসাদে গুড় বিস্কুট এইজন পূৰা খাইছে, দেখিছে। আমি ইয়াত দুইটাই লাইট লগাই আছোঁ, এখন চাওক। ভাল লাগিব, দেখাই আছোঁ, চাই থাকক। ভালকৈ লগাই লওঁ, তাৰপিছত দেখাম ধুনীয়াকৈ। আৰু ভাল লাগে নে কি নকয় ৰাইজ? পৰি কিবা কবি নেকি? নকয় হেনো, লাজ কৰিছোঁ। আমি ইয়াৰ ওপৰৰ পৰা দেখাই আছোঁ, চাই থাকক। ওপৰৰ পৰা কি ধুনীয়া লাগিছে চাওক। এয়া নামঘৰটো ওপৰৰ পৰা দেখাইছোঁ, চাই থাকক। ধুনীয়া দিছে। আজি ইমান ভাল নালাগে, কাইলৈৰ পৰা ধুনীয়া লাগিব। ভাগত পঢ়িব, আপোনালোকে চাই থাকিব, আপোনালোকে দেখাম। আৰু তলত আমাৰ কমিটিয়ে এখন হেৰি বান্ধি দিছে, নটিচ, মানে মাস্ক পিন্ধা। আপোনালোকক মই তলত গৈ দেখাই আছোঁগৈ, চাই থাকক। ক'ত নাই নিজৰ ভ্লগত কিবা এটা কওক। এয়া কাম কৰি আছোঁ, লাইন লগাই আছোঁ, চব। এয়া তলৰ পৰা দেখাই আছোঁ, কি ধুনীয়া লাগিব, চাই আহিব আপোনালোকে। আহিব ভাগতলৈ, সকলোকে নিমন্ত্ৰণ জনাইছোঁ। চক আমি লগালোঁ, তলৰ পৰা দেখাই আছোঁ, আপোনালোকে চাই থাকক। এইখন লগোৱা হৈ গৈছে আমাৰ নামঘৰৰ ওপৰত আমি লাইট লগাই আছোঁ, চাই থাকক। দেখাই থাকিম তলৰ পৰা, ওপৰতে লগাই আছোঁ, চাই থাকক। এয়া চাই থাকক, দেখাই আছোঁ কি ধুনীয়াকৈ সজাই থোৱা আছে। এয়া চাওক নামঘৰটো, এয়া ভিতৰত দেখাই আছোঁ, চাই থাকিব। ভিতৰতো দেখাই আছোঁ, পিছত কাম চলি আছে আমাৰ। এয়া বাহিৰটো দেখাই আছোঁ আপোনালোকক। এয়া আমাৰ শংখ, এয়া চক্ৰ, এয়া গদা, এয়া পদ্ম। আমাৰ বেদী সম্পূৰ্ণ কাম হৈ গৈছে বৰ্তমান এতিয়ালৈকে। প্ৰতিষ্ঠা কৰিবলৈ বাকী আছে, সম্পূৰ্ণ কাম হৈ গৈছে। আপোনালোকক দেখাই আছোঁ, চাই থাকক। এয়া চাওক বেদীখন মই দেখাই আছোঁ, আপোনালোকক চাই থাকক। এয়া পদ্ম, এয়া গদা, এয়া শংখ চক্ৰ, সম্পূৰ্ণ কাম হৈছেগৈ আৰু, চাই থাকক। আৰু দেখাম, এয়া চাকি দিছে, চাই থাকক। আমাৰ বেদী বনোৱা কাম এতিয়া সমাপ্ত হৈছে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায়, লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰি দিব প্লিজ। আপোনালোকে যদি মৰমে আমাক আগুৱাই লয়।